হেই বেবি, তোমাক মই কিমান মিছ কৰি আছো তুমি জানো না? তোমাৰ অবিহনে মোৰ দিন না যে ৰাতি নোপোৱা হৈছি। বেবি তুমি বিশ্বাস কৰবা, মই পাইখানা খাইবা গেলি তোমাৰ নাম লৈ বল নেদলি মোৰ গুৱে নলয়। বেবি কিবা কৈছ? আজি কি দে? 1 মিনিট ৰবা দা, 1 মিনিট ৰবা বেবি। চকলেট দে, টেডি দে। বেবি আজি লিষ্টমতেতো হাগু দে আছে। চৰি হাক দে টেনশ্যন কিয় লৈছ? মই আজি লগ কৰিম বুলি কৈছোঁ না তোমাক, মই আজি তোমাক লগ কৰিমেই। তুমি জানা মই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ। 1 মিনিট বেবি ক আৰে তুমি যি কওঁ মই তাকে। মই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ, ফোন কৰি আছোঁ, আপোনাক মই কথা পাতি আছোঁ দেৰিকে। বেবি ক কি? আৰে কি মোৰ ইমাৰ্জেঞ্চি আছিল। যাক না যাক জোকে যাই মোক কিয় কৈ আছে? দে কয় মানে কাষৰ এটা মানুহ হাতা মাৰি আছে। দে কৈ যাওঁ। দাদা অলপ ইমাৰ্জেঞ্চি আছিল মোৰ। ঐ নাযা খেয়া, মোক কিয় কৈ আছা? মোক যা মোৰ আগত কিয় কৈ আছা? হা চাল্লা কুকুৰ, তই মোৰ গাড়ীত যে হবি আৰু মোকে দম দিবি? যা 1 মিনিট দাদা, চশমা জৰি থৈ গৈছিলোঁ। ৰেজিষ্টাৰ ভিডিঅ' বহুত দিন অহা নাই। তাহাঁতৰ ভিডিঅ' একদিন নাচলি কিবা 1 বছৰ নাচা আন পাং। জিংগেলালা মোক কেইটামানে কেডবেৰী চকলেট আৰু একেবাৰে চিপছ দিছোঁ। নহ'ব আগৰ বাকীৰ হিচাপ ক্লিয়াৰ নহকে তোক মই চকলেটটো দূৰৰ কথা, চকলেটৰ বাকালো দিবা নোৱাৰো। এইবাৰ একেলগে উঠি দিম দেই। দিবা নোৱাৰো বুলি কৈছো না, দিবা নোৱাৰো। দোকানৰ আগৰ পৰাই চাই দৌ এখন কি দেখছা গল চিয়ে দি গলি। সাধাৰণ 500 টকা বাকী থাকাতে তই মোক ইমান কথা শুনিছা? শুন জিংগেলালা, তোকতো মই এতিয়া বাকী দিয়া দূৰৰে কথা, মোৰ তাতে এতিয়া বিষ খাবাৰো পইচা নাই। চাও কটৰিখান দিছোন। কি কৰা কটৰি? চাও দিছোন কটৰিখান দি। ঐ কি কৰিবা নিশ্চয় তই এগলা? তই বিশ্বাস কৰ, বৰ্তমান তোক বাকী দিবৰ কাৰণে মোৰ তাতে বিষ খাবাৰো পইচা নাই। সেইকাৰণে কিডনী এটা উলিয়াই তোৰ তাতে মই বন্ধাত থৈ যাম বুলি ভাবিছো। ঐ কি কৰা এগলা? যা তোৰ বাকী নালগে, যা তই যেইটো দিবা পাৰা তেতিয়া দিবি। যা তোক আৰু কি বস্তু লাগে লৈ যা। তেল লো, কটৰিখান লো, কি দিয়া দি। বাবু মোক তুমি ভেলেণ্টাইন্স ডে কি দিম বুলি ভাবিছা? বেবি তুমিতো জানাই মই ইমানেই দুখীয়া। মোৰ মোবাইলত এৰোপ্লেন মুডৰ জেগাত ঠেলা মুড আছে। জান তোমাকতো মোৰ হেলিকপ্টাৰে দিবা ইচ্ছা যায়, কিন্তু কি কৰিবা মোৰ এতিয়া বিয়া বাৰো পইচা নাই। হেগলা মই একো নাজনো, গাৰ্লফ্ৰেণ্ড পইচা মোক গিফ্ট দিবাই লাগিব। মা সি আহি আছে দেখোন। এতে যদি দৌকেংকে বহি থকা দেখা পাই ভেলেণ্টাইন্স ডে হাত লৰিত ফো। কি ভাবি আছ? আকৌ ভাবা নাই ৰবা। তুমি এতিয়া তাড়াতাড়ি যোৱা, তোমাৰ দাদা আহি আছে। ৰবাচোন, তুমিতো কৈছিলা তুমি ঘৰৰ আকলা আপি, মাজতে আৰু দাইদাৰিটো ক'ৰ পৰা আহি? সেইগলা মোৰ বহুত দাদা থাকে। যোৱা তুমি এতিয়া যোৱা। মা গুড উৰুলা বেটি তো আজি শিক্ষা দিছো ৰ। এই ভিডিঅ' ভাইৰেল কৰিম। এক্সকিউজ মি মেডাম, মই এতিয়া আৰু আগতে কোনোবা তাৰ পৰা বহি থকা আনিছিলো ইয়াতে মই। সেই তোমাৰ দাদা তোমাৰ আপি গিলাৰ কি গোটেই পৃথিৱীখনৰ আপাই গোটেই জেঠেৰে মমিয়াৰে পুতাক নেকি? সেইগলা এতিয়া বাদ দে, মোৰ মস্ত ভোক লাগছি, কিবা এটা খাবা লাগছিলা। খাওঁ মানে তোমাক মই ঘৰৰ পৰা আহোঁতে কৈছো যে ঘৰত পেট ভৰে ভাত খাই আহিবা, আহি পেলাই 2 এষাৰ কথা পাতাই নাই। তোমাৰ ভোক লাগিলে নেকি? বলাতে চিংৰা খাই লওঁ এটা। গেষ্টিক উঠে বলাতে চাওমিন খাই লওঁ। সেইগলা খাইয়ে থাকো। খাই থাক কি খাবাতে? বলাতে নিউ ষ্টাইল পিজ্জা খাই লওঁ। দাঁতত বজে চাও ভাত খাই নাচোন, হাগি দিম খাবা। খালি খাও। দা আকৌ নাখাও দা, তোমাৰ ডাইলগতে মোৰ পেট ভৰি গেল। পিছে বাবু তুমি মোক এবাৰ ভেলেণ্টাইন্স ডেত কি দিবা? কিনো দিম তুমিয়ে ক, যি দিবা লাগে দিম দিয়া। কি মানে দিবা আৰু কিবা এটা? এইবাৰ তুমি মোক এনেকুৱা এটা গিফ্ট দিবা যিটো গিফ্ট আজিলৈকে কোনো প্ৰেমিক প্ৰেমিকাই পোৱা নাই, যাতে এই পৃথিৱীৰ ভিতৰত স্পেচিয়েল গিফ্ট হয়। পৃথিৱীৰ ভিতৰত স্পেচিয়েল গিফ্ট?
বেবী এইটো গিফ্ট বিচাৰোঁতে মোৰ হয়তো ভেলেণ্টাইন ডে পাৰ হৈ যাব পাৰে দা কিন্তু কাৰণ পৃথিৱীৰ ভিতৰত স্পেচিয়েল গিফ্ট মই অলপ চিন্তা কৰিব লাগিব সেইগলা মই আকৌ নাজানো মুঠতে এইবাৰ মোক ভেলেণ্টাইন্স ডেত স্পেচিয়েল গিফ্ট লাগিবই দে হ'ব দা মই কিবা এটা কৰিম দে মই এতিয়া গাৰ্লফ্ৰেণ্ডক ভেলেণ্টাইন ডে স্পেচিয়েল গিফ্ট কি আনি দিওঁ বাতিৰ ছেট আনি দিওঁ না গিলাচৰ ছেট আনি দিওঁ বৰমুনা কল আনি দিওঁ না মালভোগ কল আনি দিওঁ এই চালা আকৌ ভাবিয়ে নাপাওঁ হৈ গৈছোঁ মা গু টুৰুলা ঐ কি পিলিঙা তোৰ সৰুতে কি লাগে মোৰ নাম পিলিঙা হয় এই গাঁৱত মোৰ এটা নিজৰ নাম আছে নিজা নাম আছে দে এতিয়া কি ক মোক আখান গাড়ীত দুটা আহিব কি আখান গাড়ীত দুটা ড্ৰাইভাৰ কি ক ভালকে ক মোক এই ভিডিঅ'টো চা মই যাওঁ বেটি তই মোৰে খাবি আৰু মোৰে বুকুত গৈ যাবি ভেলেণ্টাইন ডে স্পেচিয়েল গিফ্ট লাগে তো আগ খাদে হাগি দিম তোক মই বাপৰে বাপ 3 দিনৰ গু আগালাগে বাহিৰ গৈছো বেটি খাবি মোৰ আৰু মোৰে বুকুত গৈ যাবি ভেলেণ্টাইন ডে স্পেচিয়েল গিফ্ট লাগে তাই 3 দিনৰ গু আগালাগে বাহিৰ গৈছো আজি গিফ্টৰ মুখে দিও না হেল্ল' তুমি ক'তা ইমান টাইম এতে ৰখি আছো তোমাৰ দাকো খবৰে নাই আৰু স্পেচিয়েল গিফ্ট ক'ত দাদা তাড়াতাড়ি এটাক কিবাকে মেনেজ কৰিলো ইবাৰ তাক ফোন কৰো হেল্ল' তোমাক গধূলা লগ কৰি আছো দা বিৰিয়ানী খাব লাগিব নহয় দাদা কি গিফ্ট এটা আনাতে ইমান টাইম লাগে গিফ্ট আনাতে টাইম নলয় কিন্তু পৃথিৱীৰ ভিতৰত স্পেচিয়েল গিফ্ট না অলপতো সময় ল'বই দেচোন দাদা কি ইনছইতে নাদাকে এইটো ল দে 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 মানে তুমি গিফ্টটো পিছত খুলি চাৰিটা মোৰ মানে ইয়াতে বেছি বহি থাকিব আৰু সময় নাই তুমি পিছত খুলি চাবা মই যাওঁ দা য গিফ্টটো দি ফেলে জকে য মোৰ বেগ গেলেও গেলা কমক বেলেগক গেলেও গেলা মই এতিয়া আহিলো বাই 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 কিবাকে এটাৰ পৰাই গিফ্ট পাকৰালো ইটা কেৱল খুলিছৰহে কথা ভেলেণ্টাইন্স ডেত ই মোক স্পেচিয়েল গিফ্ট গু ভৰাই আনি দিছি হাই গাইস বহুদিন দীর্ঘ বিরতির পিছত কাটিনৰ বাৰে জ্যেষ্ঠৰ ভিডিঅ' আহিলা আৰু তাৰ একমাত্ৰ কাৰণ হ'ল কাৰণ বিশেষ একো নহয় ধৰক এতিয়া মই কলেজত যাওঁ ইও কলেজত যায় আৰু এও বিশেষ এটা কামত ব্যস্ত হৈছে ধৰক এতিয়া মাইকেল আহিব পৰা নাই বিশেষ কামত ব্যস্ত হৈছে তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ভিডিঅ'টো দি যাব লাগিবই আমি আৰু আজি ভিডিঅ'টো হঠাৎ কৰি গ'লোঁ যদি ভিডিঅ'টো ভাল হৈছে তেতিয়া লাইক এটা মাৰি দিব আৰু শ্বেয়াৰ কৰি দিব কাৰণ বহুতে পাৰিছে আৰু কমেণ্ট এটা মাৰি দিব সাবস্ক্ৰাইব কৰা নাই শ্বেয়াৰটো কৰি দিব আৰু ভিডিঅ' দি যামে ভাল ভাল ভিডিঅ' আহি আছে স্ক্ৰিপ্ট লেখা হৈ গৈছে আৰু শ্বুটিং অতি সোনকালে কৰি আছোঁ তো নতুন ভিডিঅ' সোনকালে আহিছে থাকিলে টাটা বাই বাই